क'क्राझाराव आसाम सरकारनि नोगोर जौगाखां आरो दै रानसारथाय बिफाननि मन्थ्रि अशोक सिंघालआ दावबायफैदों। क'क्राझार जिल्लानि थिथागुरि ब्लकआव दावबायफैनानै बिथां मन्थ्रिया क'क्राझार आरो थिथागुरि ब्लकनि सिङाव गोबां सरकारि बिथांखिफोर मावफुंनायनि सायाव खौरां लायो। थिथागुरि ब्लकनि बिडिअ, ब्लकनि गासै मावफारिया, जिआरएस, गासै टिसिएलसिसि आरो पिसिडिसिनि मासिगिरिफोरनिफ्राय सरकारि बिथांखिफोर मावफुंनाय आरो मावनो थांखि लानायफोरनि सायाव बिबानगिरिफोरजों मेल जथुमनायनि सायाव खौरां लायो। जर'खायै एमजिएनरेगा, रान्दि पेन्सन आरो गामियारि ओनसोलाव मोब्लिब जगायथाय आयदानि सायाव खौरां लायो। थिथागुरि ब्लकनि बिबानगिरिफोरजों मेल जथुमखांनायनि उनाव क'क्राझार ब्लकनि सिङाव थानाय गोग्लैसोनाय दाब दाब गामिफोराव दावबायहैयो मन्थ्रि अशोक सिंघालआ। हिसाबे प्रथम यात्रा और आज ब्लकत रिव्यू करिलु। कोविड थकार कारणे दीघलिया मिटिंगो करिब नोवारिलु, करा उचितो নহয় और बहुत अधिकारीओ माता नासिलु। 15 जन मान माता হৈছিলে, কিন্তু ভিচিডিসি চেয়ারম্যান সকলো আহিলে, ভালে হল বাৰু। কিন্তু মিটিংটো আমি 40 মিনিট মিটিং কৰি মিটিংটো শেষ কৰিলোঁ, ৰিভিউটো কৰি। এতিয়া আমি গাঁৱত যাম। গাঁৱত যিখিনি তেখেতসকলে কৈ আছে যে কাম হৈছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, মহিলা সেল্ফ হেল্প গ্ৰুপ, ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন, এই যিটো হৈছে আমি বাস্তৱ য'ত কাম হৈছে তাত যাই নিজ চকুৰে চাব খুজিছে কাম কেনেকুৱা হৈছে, কামৰ কোৱালিটিটো কি আছে আৰু যিটো ৰিপৰ্ট কৰা হৈছে এইমতে কামবিলাক হৈ আছে নে নাই। প্ৰথমটোতো ৰুৰেল যিটো ডেভেলপমেণ্ট আৰু ইলেক্ট্ৰিফিকেশ্যন, বিদ্যুতীকৰণ আৰু ঘৰ, এমজিএনৰেগা, এই স্কিমবিলাক যিখিনি আছে যাৰ সাধাৰণ মানুহৰ লগত সম্পৰ্ক আছে তাৰ অৱস্থাটো কি কোকৰাঝাৰ জিলাত। আজি 2-3টা ভিচিডিচি ভ্ৰমণ কৰিলে মই গম পাম। আৰু 3টা বজাৰ পিছত মাননীয় বিটিচি প্ৰধান প্ৰণৱ বড়ো ডাঙৰীয়াৰ লগত আৰু তেখেতৰ সতীৰ্থ তেখেতৰ লগত থকা বিষয়া আৰু জিলা প্ৰশাসন তেখেতৰ লগত থকা বিষয়াৰ লগত কথা পাতি যে জিলাৰ উন্নয়নটো আমি কেনেকৈ কৰিব পাৰোঁ আৰু কোনবিলাক কাম আমি কৰিব লাগিব, ক'ত ক'ত বস্তু পেণ্ডিং হৈ আছে ষ্টেট গভৰ্ণমেণ্টৰ লগত, গোটেই আলোচনা কৰি মই প্ৰতিবেদনটো মাননীয় মুখ্যমন্ত্ৰীৰ হাতত দিম। প্ৰত্যেকটো বিষয়ত য'ত য'ত অসুবিধাৰ মানুহ সন্মুখীন হৈ আছে, য'ত য'ত স্কিমবিলাক ইমপ্লিমেণ্ট হোৱা নাই, য'ত স্কিমবিলাক ৰিফ্ৰেম কৰিব লাগিব, গোটেই আলোচনা কৰি আমি কামবিলাক কৰিম। আপুনি যিটো সমস্যাৰ কথা কৈছে যে এজন মানুহে বিল নিদিলে চবৰ বিল কাটি দিয়ে, ইণ্ডিভিজুৱেল মিটাৰিং যদি নাই হোৱা, কমিউনিটি মিটাৰিং যদি হৈ আছে তেতিয়া এই সমস্যাবোৰ আহে। কিন্তু ইয়াৰো মীমাংসা কৰি য'ত যেনেকৈ যি শুদ্ধ কৰাৰ প্ৰয়োজন আছে আমি কৰিম। এটা পলিটিকেল কথা কিমান পাতি থাকিম। ইলেকশ্যন গৈছে, এতিয়া নতুন চৰকাৰ কাম আৰম্ভ কৰিছে, এতিয়া কাম কৰিব দিয়ক। BPF-এ কি কৈছে তাক লৈ যদি আমি চিন্তা কৰি থাকোঁ তেতিয়াতো কামেই কৰিব নোৱাৰিম। ৰাইজে কি কৈছে এইটো মোৰ কাৰণে গুৰুত্বপূৰ্ণ, BPF-এ কি কৈছে এইটো গুৰুত্বপূৰ্ণ নহয়।